নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। তো ৰাতিপুৱা 7 বজাতে আজি উঠিব লগা হ'ল। তো এটা জেগাত যাই আছোঁ, চাওঁ বলক ক'ত যাই আছোঁ। আজি হাউলিলৈ আহি পালোঁ। আহি মানে কামটোৰ বাবে অলপ সময় থকাৰ বাবে আমি বজাৰখন চাবলৈ ওলাই আহিলোঁ। তো আহি দেখিলোঁ আৰু ঘোঁৰাবিলাক দেখিলোঁ, খুব ভাল লাগিলে ইয়াতে। বজাৰখনৰ ওচৰতে এটা মন্দিৰ আছে। তো মন্দিৰটো ক'লে বহুতে হয়তো চিনিয়ে পায়। ইয়াতে ৰাস বহুত ডাঙৰকৈ ৰাস হয় আৰু। তো ৰাসত আহি পাইছিলোঁ, তো দিনত কেতিয়াও অহা নাছিলোঁ। মানে ইমান ধুনীয়া লাগিছে মন্দিৰটো, মানে বহুত ভাল লাগিছে। তো সময় থকাৰ বাবে আপোনালোকক দেখুৱাবৰ কাৰণে আহিলোঁ আৰু ইয়াত মন্দিৰৰ পৰা ওলাই আহিলোঁ। আহি আমাৰ যিটো কামৰ কাৰণে আমি গৈছিলোঁ সেই কামখিনিও কৰিলোঁ। তো গধূলি হৈ গ'ল, বা প্ৰায় এতিয়া 6টা 6:30 মানে বাজি গৈছে। তো আজিলৈ ভিডিঅ'টো মানে বেছি দীঘল নহ'ল আৰু এইখিনিয়ে আছিল। তো আজিলৈ বাই বাই।